গোটেইখিনি শিক্ষকে বেছি ৰিস্ক নলবি আৰু অলপ আছে Sarok diot, sarok, Emily sarok. Kaya apa dulu? Sarok diot. Lapen la kelang tumon lapen clear tumon sudah dah apa বছৰৰ যোৱা 15 তাৰিখৰ পৰা এই শিক্ষকতা কৰা সন্থাৰ মাজত ফুটবল খেল প্ৰতিযোগিতা লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই কাৰ্যসূচীবিলাক প্ৰত্যেক বছৰে কৰে আজি একেৰাহে 3 বছৰ কৰিছে আৰু আজি খেলখন ফুটবল খেল ফাইনেল লাংচুনিপি ব্লক আৰু ৰংখাং ব্লক ফাইনেল খেল ৰংখাঙে জিকিলে আচল কথাটো খেল জিকা হাৰাৰ লগত কথা নহয় আমি আজিকালি শিক্ষকতা কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলৈ যাওঁতে তেওঁলোকে খেল ধূলা লগতে নাচ গান লগতে বিভিন্ন যিটো হাতেৰে কৰা কাম ইত্যাদি ধৰণৰ কাম আজি শিক্ষক শিক্ষয়িত্ৰীসকলে ল'ৰা ছোৱালীক মানে পাঠদানৰ লগতে এইবোৰ শিক্ষা দি পেলাই মানে শিক্ষিত কৰিব লাগে গতিকে আজিকালি শিক্ষকসকলে অকল ডিগ্ৰী BA পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বুলি তাতে সেই লৈ পেলাই যে টিচাৰ পাব তেনেধৰণৰ আজি LP স্কুলৰ টিচাৰ বা ME স্কুলৰ টিচাৰ হ'বলৈ কাৰণে DLED লাগে হাই স্কুল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে BEd দৰকাৰ তাৰোপৰি টেট ধৰণৰ নিচিনা এটা বাছনি পৰীক্ষাও আছে সেই বাছনি পৰীক্ষাবোৰ পাছ কৰিব পাৰিব লাগে গতিকে আজিকালি শিক্ষকতা কৰাসকলে যথেষ্ট কষ্ট কৰিব লাগিব আৰু তেওঁলোকে শিক্ষিত হ'ব লাগিব তেওঁলোকে পাৰ্কৈত হ'ব লাগিব সকলো ক্ষেত্ৰত তেতিয়াহে ল'ৰা ছোৱালীক ভালকৈ পাঠদান কৰিব পাৰে এই পদক্ষেপবিলাক আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিল তৰফৰ পৰাও এইবোৰ প্ৰচেষ্টা হাতত লৈছে অসম চৰকাৰৰ পৰা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা হাতত লৈছে সেইকাৰণে আমি আজি চাবলৈ যাওঁ কাৰ্বি আংলঙৰ যিটো মেট্ৰিকৰ ৰিজাল্ট আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট যদি আমি চাবলৈ যাওঁ আগত আমি লিষ্টত চাবলৈ গ'লে কাৰ্বি আংলং ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং হ'লে কোনো সময়ত তলত পৰা আমি চোৱা আৰম্ভ কৰিবলগীয়া হয় কিন্তু আজিকালি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও আজি অসমৰ ভিতৰত এইবাৰ হায়াৰ ছেকেণ্ডেৰী এক্সামত ৱেষ্ট কাৰ্বি আংলং অল আছামৰ পৰা প্ৰথম লৈছে ঠিক তেনেধৰণে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক এই দুয়োটা পৰীক্ষাটো প্ৰায় মানে 85% 80% তেনেধৰণে 5% পাবলৈ সক্ষম হৈছে গতিকে মই এই আপোনালোকৰ যোগেদি সমূহ কাৰ্বি আংলঙত থকা শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰাইমেৰীৰ পৰা আদি কৰি হাইস্কুল হায়াৰ ছেকেণ্ডেৰী সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখক আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে লাভান্বিত হওক শিক্ষাৰ মানদণ্ড উন্নত হওক এইখিনি কামনা কৰিছোঁ আৰু তেওঁলোকৰ সন্থাৰ কাম কাজ আৰু ভাল ধৰণে যাতে তেওঁলোকে পৰিচালিত কৰি তেওঁলোকৰ একত্ৰিত হৈ যাতে তেওঁলোকৰ শৈক্ষিক পৰিৱেশ যিটো গঠনৰ তেওঁলোকেও যাতে ভাল অংশগ্ৰহণ কৰে
সেই কামনাৰে মই আপোনালোকৰ যোগেদি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ।